আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মই চিকেন ৰোলনো কেনেকৈ বনাওঁ তাকে দেখুৱাব লৈছোঁ। মই এইখিনি চিকেন ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছোঁ, ধুনীয়াকৈ ভাজি লৈছোঁ। বজাৰটোনো কি দিলোঁ ইয়াত মই সেইখিনি নেদেখুৱালোঁ, ভিডিঅ'টো দীঘলীয়া হ'ব বুলি সেইকাৰণে। তাৰপিছত এইকেইখন মই ৰুটি বেলি থৈছোঁ, চাই থাকক মই কেনেকৈনো ৰোল কৰোঁ। এই মোবাইলটো ধৰি দিয়া, কেমেৰাত চাই থাকক মই কেনেকৈনো ৰোল কৰোঁ। ৰ'বা মই দিছোঁ। চামুচ এখন নল'লোঁ, মই হাতেৰে মিলাবলৈ বেছি ভাল হয় সেইকাৰণে। দি লৈছোঁ। একেবাৰে চমু খুব খাবলৈ মজা হয়, বেছি টাইটকৈ মেৰিয়াব নালাগে। এনেকুৱা ধৰণে মেৰিয়াব লাগে, খাবলৈ খুব মজা, খুব টেষ্টি হয়। আপোনালোকে কৰি চাব পাৰে। এইটো মুখনিটো এনেকৈ টিপি দিব লাগে আৰু এইফালে যাতে বস্তুটো ওলাই নাযায়, এনেও ওলাই নাযায় বাৰু। এনেকুৱাকৈ মই এনেকৈয়ে বনাওঁ, খাবলৈ খুব মজা। চাই থাকক ভিডিঅ'টো। এতিয়ানো তেলতনো কেনেকৈ দিওঁ চাই থাকিব। মা পিটি দিলে। বৰ বেছিকৈ নিদিওঁ। হৈয়ে গ'ল। মই এতিয়া বনাই ল'লোঁ আৰু কেইটামান বনালোঁ। এইবোৰ এতিয়া মই তেলত এনেকৈ বনাই আছোঁ। ধুনীয়াকৈ এন্ধাৰ হৈছে, কাৰেণ্টটো নাই সেইকাৰণে এনেকুৱাকৈ বনাই আছোঁ। পিছত দেখুৱাম গোটেইখিনি বনাই যোৱাৰ পিছত। হৈ গ'ল। ধুনীয়াকৈ তেল বেছিকৈ দিব লাগিব আৰু জুইত হ'লে জুইটো কমকৈ আৰু গেছ হ'লে গেছত ল' ফ্লেমত দি ধুনীয়াকৈ সিজাব লাগিব। তেতিয়া ধুনীয়াকৈ সিজিব, মাজৰখিনিও ভিতৰখিনিও ধুনীয়াকৈ সিজি যাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।